পবিত্ৰ ভাদমাহ বুলি আমি ছজনী ওলালোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ বুলি। নামঘৰৰ চৌহদ ভাগ দেখাম বুলি আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু আমাৰ তাৰপৰা যিহেতু আঠখেলীয়া নামঘৰলৈ বেছি দূৰ নহয়, সেইবাবে আমি আটাইকেইজনী আহিলোঁ টমটমতে। এতিয়া দোকানখনৰ পৰা চাকি বন্তি লৈ লৈছোঁ। বা দুজনী মানে যিহেতু শৰাই দিছে, শৰাই সামগ্ৰীখিনি লৈ লৈছে। আৰু এয়া নামঘৰৰ তোৰণখনৰ মাজভাগত আছে ভগৱান শ্ৰীকৃষ্ণ। আৰু আমি এতিয়া চাকি জ্বলাবলৈ নামঘৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। যিহেতু আমি খুব ৰাতিপুৱা আহিছিলোঁ, সেইবাবে ইমান ভিৰ নাছিল বাৰু। আৰু ভগৱানৰ নাম লৈ মই এই 3 চাকি জ্বলাই দিলোঁ, কি জানিবা মোৰ মনৰ কামনা পূৰণ হয়েই। আৰু আমিও চাকি বন্তি জ্বলাই নামঘৰৰ ভিতৰলৈ গৈ সেৱাভাগ ধৰি আহিলোঁ। পুখুৰীটোৰ ওচৰতে আমি আটাইকেইজনীয়ে কেইকপিমান ফটো মাৰি আমি আহিলোঁ এতিয়া হোটেললৈ, কাৰণ আমি আহোঁতে একো খাই অহা নাছিলোঁ। সেইবাবে আমি আটাইকেইজনী লৈছোঁ পৰঠা আৰু গাখীৰ চাহ। খাই উঠিয়ে আমি ওচৰতে হৈ থকা মেলাখনলৈ আহিলোঁ। মেলালৈ আহি দেখিছেনে ইমান ধুনীয়া ধুনীয়া ইয়েৰিংছ কোনযোৰ নলওঁ হৈ আছিলোঁ। মই বাৰু দুযোৰ ল'লোঁ। ইয়াত ইয়েৰিংছ আৰু জুৱেলাৰী প্ৰায়ভাগেই হেণ্ডমেড আছিলে আৰু ইয়েৰিংছবোৰ 50 ৰুপিজৰ আছিলে। আৰু ইয়েৰিংছৰ দোকানৰ ওচৰতে আছিলে এখন বেগৰ দোকান। তাত বেগৰ কালেকশ্যনবোৰ বহুত ধুনীয়া আছিলে। আৰু আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ।